हेलो बंधुসকল আপোনালোকে কেনেকুৱা আছে মই আশা কৰোঁ আপোনালোকে ভালে আছে তো আজি আৰু এটা নতুন প্ৰশ্ন লৈ আগবাঢ়ি আহিলোঁ মই মাইফুল ইছলাম আৰু আপোনালোকে দেখি আছে আসাম কুইজ ইউটিউব চেনেল তো বন্ধুসকল আজিৰ প্ৰশ্নটো হ'ল বাতৰিটোত দেখা পোৱা ৰেপিড ছাপৰ্ট ফৰ্চেছ কোনখন দেশৰ অৰ্ধসামৰিক গোট আকৌ এবাৰ কৈ দিছোঁ বাতৰিটোত দেখা পোৱা ৰেপিড সাপোর্ট ফোর্সেস কোনখন দেশৰ অৰ্ধসামৰিক গোট উত্তৰ চাৰিটা দিয়া আছে তাৰে এটা সঠিক উত্তৰ দিব 1 নম্বৰ সুদান 2 নম্বৰ ইজৰাইল আৰু 3 নম্বৰ UAE আৰু 4 নম্বৰ ইৰাণ শুদ্ধ উত্তৰটো হ'ল সুদান সুদানৰ সামৰিক বাহিনী আৰু দ্ৰুত সমৰ্থন বাহিনী RSF অৰ্ধসামৰিক গোটে ৰাজধানী খাৰ্তুম আৰু অন্যান্য ঠাইত শস্ত্ৰ সংঘৰ্ষত লিপ্ত হৈ আছে যাৰ ফলত গৃহযুদ্ধৰ আশংকা বৃদ্ধি পাইছে RSFৰ কমাণ্ডো হৈছে জেনেৰেল মোহাম্মদ হামদান দাগালো যাক সাধাৰণতে হেমেদিত বা লিটল মোহাম্মদ বুলি জনা যায় তেওঁ বৰ্তমান সুদানৰ শাসনাধীষ্ঠ সাৰ্বভৌম পৰিষদৰ উপমুৰব্বী পদত অধিষ্ঠিত ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কমেণ্ট কৰিব আৰু বেলেগক দেখাৰ কাৰণে সুযোগটো কৰি দিব ধন্যবাদ